নমস্কাৰ বন্ধু-বান্ধৱীসকল, মই মায়া স্বাগতম জনাইছোঁ মায়াৰ আছামিজ কিচেনলৈ। বন্ধু-বান্ধৱীসকল, আপোনালোক কেনে আছে? নিশ্চয় ভালে কুশলে আছে, মোৰো ভালেই। আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ এটা খুবেই সোৱাদ লগা চাটনি ৰেচিপি লৈ, আৰু এই ৰেচিপিটো আপোনালোকে গৰম গৰম ভাতৰ লগত খুব ধুনীয়াকৈ খাব পাৰে। আপোনাৰ যেতিয়া খাবলৈ মুখত একো সোৱাদ নাথাকে তেতিয়া এনেকুৱা ধৰণৰ এটা ৰেচিপি বনাই খাবচোন, খুব ভাল লাগিব। তেনেহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে মই এখন তাৱা লৈছোঁ আৰু ইয়াত মই দি দিছোঁ ৰঙালাওৰ গুটি, আৰু ৰঙালাওৰ গুটিটো মই কাটি থোৱা ৰঙালাওৰ পৰা লৈছোঁ। আৰু ৰঙালাওৰ গুটিখিনি মই শুকোৱা নাই, ধুই পেলাই এনেকৈ তাৱাত দি দিছোঁ। সেয়ে ভাজোঁতে অলপ সময় লাগিব। আপোনালোকে মিডিয়াম টু ল' হিটত এই ৰঙালাও গুটিখিনি ভাজি ল'ব। আৰু যেতিয়া ভালদৰে ভাজি হ'ব, ইয়াৰ পৰা এটা খুব ধুনীয়া গোন্ধ ওলাব। বাদাম ভাজিৰ যিটো গোন্ধ হয় তেনেকুৱা ধৰণৰ এটা গোন্ধ ওলাব। আৰু এয়া চাওক, মোৰ ৰঙালাও গুটিকেইটা ভাজি হৈ গৈছে। এতিয়া মই এইখিনি নমাই ল'ম। খুব ধুনীয়া এটা গোন্ধ ওলায়। আপোনালোকে এনেকৈ এবাৰ বনাই খাবচোন, খুব ভাল লাগিব। আৰু ৰঙালাও গুটিটো এনেও স্বাস্থ্যৰ কাৰণে খুবেই ভাল। শৰীৰৰ বহুতো বেমাৰৰ কাৰণে এই ৰঙালাও গুটিটো উপকাৰী হয়। আৰু এয়া চাওক, মই তিল ধুই পেলাই দি দিছোঁ। ডাঙৰ টেবুল চামুচৰ লগত 1 চামুচ মই তিল দিছোঁ। আৰু তিলখিনিও এতিয়াই মই ধুই পেলাই দিছোঁ। আগতেও ধোৱা আছিল, হ'লেও আকৌ এবাৰ ধুই পেলাই মই দিছোঁ। আৰু জলকীয়া দি দিছোঁ 6-7টামান। আপোনালোকে আপোনালোকৰ টেষ্ট অনুসৰি জলকীয়াটো দি ল'ব। নহৰু দি দিছোঁ কেইফুটামান, সেইটো আপোনালোকে আপোনালোকৰ ইচ্ছামতে দিব। যদি কোনোবাই নহৰু নাখায়, নহৰু নিদিলেও কোনো কথা নাই। চাটনিটো খাবলৈ খুবেই সোৱাদ লগা হ'ব। এনেকেই কম জুইত মই এই গোটেইখিনি বস্তু ধুনীয়াকৈ ভাজি ল'ম, তেতিয়া কেঁচা গোন্ধটো নাথাকিব। বন্ধু-বান্ধৱীসকল, এতিয়ালৈকে যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। তেতিয়া আপোনালোকে মোৰ যিকোনো নতুন ভিডিঅ' আহিলে ন'টিফিকেশ্যনটো প্ৰথমতে পাই যাব। লাইক, কমেণ্ট আৰু শ্বেয়াৰ নিশ্চয় কৰিব। আৰু এয়া চাওক, তিলখিনি লাহে লাহে ফুটা আৰম্ভ কৰিছেই, আৰু এতিয়া মোৰ ভাজিখিনিও হৈ যাব। বন্ধু-বান্ধৱীসকল, আপোনালোকৰ যেতিয়া মুখত কোনো ধৰণৰ সোৱাদ নালাগে বা মাছ মাংস খাই খাই আমনি লগা হয়, তেতিয়া এনেকুৱা ধৰণৰ এটা ৰেচিপি বনাই খাবচোন, খুব ভাল লাগে। আৰু চাটনিটো আমাৰ সকলোৰে প্ৰিয় হয়। তো চাটনিৰ বিভিন্ন ৰেচিপি লৈ মই আপোনালোকক লৈ আহিম। আপোনালোকে মোক কমেণ্ট কৰি জনাব যে কেনেকুৱা ধৰণৰ ৰেচিপি বা কেনেকুৱা ধৰণৰ চাটনি ৰেচিপি আপোনালোকে জানিব বিচাৰে। আগতেও মই চাটনিৰ ৰেচিপি দিছোঁ, আপোনালোকে চাব পাৰে। মোৰ চেনেলত গৈ আপোনালোকে চাব, বহুতকেইটা ভিডিঅ' দিয়া আছে। আৰু মই এনেও চাটনি খাই ভাল পাওঁ, আৰু আমাৰ ঘৰৰ সকলোৱে ভাল পায়। সেয়ে মই চাটনি প্ৰায়ে বনাওঁ, আৰু যেতিয়াই চাটনি বনাওঁ আপোনালোকৰ লগত মই শ্বেয়াৰ কৰোঁ। আৰু এতিয়া মই এয়া মিক্সাৰ গ্ৰাইণ্ডাৰত দি ল'লোঁ, আৰু দিছোঁ ধনিয়া পাত। ধনিয়া পাত দিয়াৰ লগে লগে ইয়াৰ সোৱাদ আৰু গোন্ধটো দুগুণ বাঢ়ি যায়। নিমখ সোৱাদ অনুসৰি দি দিছোঁ। পানী 1 চামুচ দিছোঁ, যিহেতু গোটেইখিনি শুকান হয় সেয়ে। আৰু এয়া দেখিছে, মোৰ চাটনিটো বনাই হৈ গ'ল। আৰু খুবেই সোৱাদ লগা এটা চাটনিৰ ৰেচিপি আপোনালোকে এবাৰ ট্ৰাই কৰিব। মোৰ বিশ্বাস আপোনালোকৰ খুবেই ভাল লাগিব। আৰু আপোনালোকে কমেণ্ট কৰি জনাব আজি ভিডিঅ' চাই কেনেকুৱা লাগিল। আজিলৈ ইমানেই। নতুন ভিডিঅ' লৈ আকৌ আহিম। জয় আই অসম।